অধিৱেশনত আপোনালোকৰ Krishna Hari Krishna Krishna নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত আয়োজন কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে আপোনাসকললৈ এয়া নিবেদন কৰিছোঁ শীৰ্ষগীত। অধিৱেশনখনিৰ তাৎপৰ্য আৰু ডিব্ৰুগড় জিলাৰ ঐতিহ্য ঐশ্বৰ্য সমাজ আৰু সংস্কৃতি সামৰি প্ৰস্তুত কৰা এই গীতটি ৰচনা কৰিছে হিতেশ শইকীয়াই। গীতটিত সুৰ আৰোপ কৰিছে বিশিষ্ট শিল্পী বিপিন চাওডাং, অমল গগৈ আৰু হিতেশ শইকীয়াই। গীতটিত কণ্ঠদান কৰিছে বিশিষ্ট শিল্পী বিপিন চাওডাং আৰু কল্পনা বৰানে। সহযোগী শিল্পীৰূপে আছে নম্ৰতা ফুকন আৰু বিশ্বজিৎ সোণোৱাল। গীতটিৰ সংগীত পৰিকল্পনা সাংস্কৃতিক উপ সমিতিৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘ। ডিব্ৰুগড় জিলাৰ
জীবিকাটো নিজৰ জীৱিকাটো জীৱাই এইখিনি কাম কিন্তু কৰি দিয়া নাই এইখিনিও কাৰণে ইমান লাহে লাহে কাম কৰিছে বুজা নাই মই আমাৰ এইখিনিতে জিলাৰ সদস্য মই আছোঁ বৰ্তমান কেন্দ্ৰীয়